নমস্কাৰ মোৰ ব্লগলৈ স্বাগতম জনাইছোঁ সকলোকে। এতিয়া সন্ধিয়া 6টা বাজিছে আৰু আমি সন্ধিয়াৰ চাহ খাবলৈ লৈছোঁ। এয়া চাহ আৰু পাপৰ। এয়া আমি আজি যিহেতু বতৰটো ভাল নহয়, ৰ'দো দিছে বৰষুণো দিছে, সেয়ে আজি চাহ খোৱা অকণমান দেৰি হ'ল আৰু ভাতো দেৰিকৈ খাইছিলোঁ। আজি দিনটো কি বনালোঁ তাকে আপোনালোকক মই এতিয়া দেখুৱাব লৈছোঁ। যিহেতু আজি বতৰো বেয়া আছিলে, কৰোণাৰ কাৰণে ঘৰতে আছোঁ এইকেইদিন, লকডাউনৰ কাৰণে ওলায়ো যোৱা নাই ক'তো। সেয়ে ঘৰত কিছুমান ঘৰুৱা পাচলিয়ে এইকেইদিন খাই আছোঁ আৰু। পিঁয়াজ লৈছোঁ, দাইল, আলু, মান ধনিয়া মই নিজে কৰা, আৰু হৈছে ডাল কচু। বহুত ভাল লাগে এনেদৰে ডাল কচু খাই। এনেকৈ ডাল কচু ভাজি পেলাই ভাতৰ লগতো খাব পাৰি বা আপোনালোকে ৰুটিৰ লগতো খাব পাৰে, কিন্তু মই আজি ভাতৰ লগত খালোঁ। একো বেলেগ বস্তু ইউজ কৰা নাই, মই সকলোখিনি ঘৰতে পোৱা। মই আজি যিহেতু মই জুইত বনাইছোঁ, আজি আমাৰ যিহেতু আমাৰ সুবিধা আছে ঘৰত, মাজে মাজে মই জুইত এনেদৰে বনাওঁ। গেছ শেষ হ'লেও কাৰেণ্টত বনাই আমনি লাগে আৰু কিমাননো কাৰেণ্টত বনাম, সেই জুইত বনোৱা টেষ্টটো বেলেগ। মই পাঁচফোৰণ দি দিলোঁ। আপোনালোকে জানে চাগে, আগতে মোৰ ভিডিঅ' দেখা পাইছে, মই খুব কম তেল খাওঁ। মই শকত নহয়, ক্ষীণেই বাৰু, মোৰ কোনো চৰ্বি নাই, হ'লেও মই কমকৈ তেল খাওঁ। পিঁয়াজখিনিতে মই লৰাই থাকিম এনেদৰে। দালচেনি দিলোঁ বা তেজপাত দি দিছোঁ, এনেদৰে লৰাই থাকিম মই অলপ সময়, পিঁয়াজখিনি ৰঙা হোৱালৈকে। তাৰপাছত মই কেইটামান দাইল তিয়াই লৈছিলোঁ। এইটো অপশ্যনেল হয়, দাইলটো নিদিলেও হয়, কিন্তু মই ভাজি হিচাপে বনোৱা নাছিলোঁ, থুপথুপীয়া কৰিছিলোঁ যিহেতু ভাতৰ লগত খাবলৈ। সেয়ে মই দাইল কেইটামান আৰু জাষ্ট কেইটামান এনেই দাইল দি দিছোঁ, তেতিয়া থুপথুপীয়া হ'ব। বেলেগ বনাই থাকিবলৈ মন নাই আৰু। হালধি নিমখ এনেদৰে জোখমতে দি দিলেই হ'ল। মই 4 ফুটামান নহৰু লৈ জাষ্ট এনেকৈ খুন্দি পেলাই দি দিছোঁ, পেষ্ট বনাই লোৱা নাই। এতিয়া মই আলুখিনি দি দিম। আলু আৰু দাইলখিনি ভাজি পেলাই অকণমান সিজাই ল'ব লাগিব, যিহেতু ডাল কচুখিনি পটককৈ সিজি যায় আৰু জুইত বনোৱা কথা। সেয়ে জুইত সোনকালে সিজে গেছতকৈ, যিকোনো বস্তু খাবলৈও টেষ্টি হয়। মই ডাল কচুখিনি দি দিছোঁ, এনেদৰে মই লৰাই আছোঁ। ভালদৰে এনেকৈ মিহলি হোৱাকৈ লৰাই আছোঁ মই। মই এইখিনিতে এটা কথা কওঁ, আজি মোৰ কেমেৰাটো উল্টা হ'ল। মোৰ হাজবেণ্ডে তুলি আছিলে, মই ধৰিবলৈ দিলোঁ, তেনেকৈয়ে ধৰি আছিলে। তেওঁ হেডফোনত কিবা শুনি আছিলে তেওঁৰ মোবাইলত। সেয়ে একো নাই বাৰু, ধৰিব পৰা গৈছে, খালি মোৰ নিজৰে উল্টা লাগিছে। মই অকণমান গৰম মছলা এড কৰি দিছোঁ। দিবও পাৰে নিদিবও পাৰে, দিলে খাবলৈ অকণমান গোন্ধটো ভাল হয়, সেয়ে মই অকণমান দি দিছোঁ। মই ইয়াত একো বেলেগ মছলা একোৱেই দিয়া নাই, যিহেতু ঘৰুৱাভাৱে ঘৰতে খাইছোঁ, কিন্তু ভাল লাগে এনেদৰে খাই। এনেদৰে ভাজি থাকিব লাগিব। মই আগতেই পানী গৰম কৰি থৈছিলোঁ আৰু মান ধনিয়াখিনিৰ সৈতে পানীখিনি উতল আহিবলৈ মই দি দিলোঁ। দেখা পাইছে আপোনালোকে, জুইত মই উতল আহিলে ধুনীয়াকৈ উতল আহি গৈছে, খাব পৰা হৈ গ'ল। অকণমান থুপথুপীয়া ধৰণে মই ৰাখিলোঁ ভাতৰ লগত খাবলৈ লোৱাৰ কাৰণে। যদিহে ৰুটিৰ লগত খাবলৈ হয়, তেতিয়াহ'লে অকণমান নিমখটো কম দি পেলাই শুকুৱাই দিলে ধুনীয়াকৈ ভাজিখিনি ৰুটিৰ লগত খাব পৰা হয়। জুইত বনোৱা যিটো আমেজ, সেইটো আজি মই পাইছোঁ। বৰ ভাল লাগে, সোনকালে হৈ যায়। গেছত
আমাতকৈও বহুত সোনকালে হয়, যিহেতু লৰালৰি হয় বাবে এনেকৈ কৰিবলগীয়া হয় আৰু। কিন্তু মাজে মাজে এনেদৰে জুইত বনাওঁ মই। আমাৰ ভাত পানী খাই হৈ গ'ল। এতিয়া চাওক মোৰ টিকলিজনীয়ে কি কৰিছে। এয়া তাই নিজৰ কিতাপখিনি সদায় এনেদৰেই থাকে, চাওকচোন। স্কুলত দিছিলোঁহে এবাৰ তাইক, কিন্তু কি হ'ব আৰু মাৰ্চৰ পৰা লকডাউন। তাই কিন্তু প্ৰথমতে স্কুল যাবলৈ মন কৰা নাছিল, এতিয়া স্কুল বন্ধ কাৰণে সদায় ওলায় স্কুললৈ। এয়া এনেকৈ খেলি আছে তাই। এয়া মই আপোনালোকক আজি এটা টিপছ দিব লৈছোঁ। এয়া মই আধা মগ পানী লৈছোঁ আৰু তাতে 2 চামুচ ব্লিচিং পাউডাৰ দি দিছোঁ আৰু এইটো ভালদৰে মিহলাই ল'ম। এনেকৈ গুলি ল'ম আৰু গুলি লৈ পেলাই কি কৰোঁ চাওকচোন। এইটো মোৰ ছোৱালীজনীৰ চোলা হয়, স্পৰ্টিং। তাই খেলি থাকে, যিটি খালেও গাত পেলায়, অলপ লেতেৰা কৰে বা ঘামি পেলাই থৈ দিলেও কেতিয়াবা ক'লা ক'লা কিছুমান বৰমুহি যায় বুলি কয়। বৰমুহি যায়েই, গৰম দিনত প্ৰায়ে যায়। এইখিনি এনেকৈ আধা ঘণ্টামান যদি তিয়াই থোৱা যায়, পাছত এয়া চাওকচোন একেবাৰে চফা হৈ গৈছে। আপোনালোকে অকল যে স্পৰ্টিঙে বুলি নহয়, বগা যেনেকুৱা ধৰণৰ কাপোৰেই হওক, গেঞ্জি হওক বা কিবা হওক, গৰমত আহি পেলাই খুলি থৈ দিলে বা স্কুল যোৱা চাৰ্টবিলাক হোৱাইট কালাৰে থাকে প্ৰায়, এনেদৰে চফা হৈ যায়। আপোনালোকে ট্ৰাই কৰি চাব পাৰে। এয়া আপোনালোকে দেখিছে, এয়া যিহেতু ধাৰাসাৰে এইকেইদিন বৰষুণ দি আছে, সেয়ে দেখিছে আপোনালোকে ভাবিছে একো মোৰ ঘৰটো নৈপৰীয়া জেগাত নেকি, কিন্তু নহয়, মোৰ ঘৰটো নৈপৰীয়া জেগাত নহয় বাৰু ইয়াতে। কিন্তু এনেকৈ ধাৰাসাৰ বৰষুণ দি থকাৰ কাৰণে আমাৰ পিছফালে এটা অকণমান দ জেগা আছিলে, তাতে পানীখিনি জমা হৈ গ'ল। সেইফালে পানীখিনি যোৱাগৈ নাই আৰু এনেদৰে বানপানীৰ নিচিনা হৈ গৈছে। ভালেই লাগে দিয়কচোন, বানপানীৰো এটা এক্সপিৰিয়েঞ্চ হৈ গৈছে। ঘৰত বাৰু সোমোৱা নাই, যদি সোমাই কোনোবাই থাকিবলৈ দিব দেই। এয়া দেখিছে ছোৱালীয়ে বাপেকে কঁঠাল খাই খুব ভাল পায়, কিন্তু মই নাখাওঁ, মই গুটিহে খাওঁ। সিহঁতক মই ক'লোঁ মহে খাব, সেইটো কাৰণে একেবাৰে আহি ৰুমত সোমালেহি দুইটা। এয়া কঁঠাল খাই আছে। এয়া আজি মোৰ ভ্লগটো ইমানতে সামৰিবলৈ লৈছোঁ। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল বটনটো প্ৰেছ